হেল্ল' সকলো ভালে আছেনে? আজি আমি বনাম ঠাণ্ডা দিনত খাবলৈ মন যোৱা বইল চিকেনৰ ৰেচিপি। তাৰ কাৰণে আমাক বেছি বস্তু নালাগে। আমাক মাথো লাগিব চিকেন, আলু একেবাৰে অপশ্যনেল। তাৰপিছত পিঁয়াজ, মই লৈছোঁ অকণমান আখনি, ধনিয়া, বেম্বু শ্বুটছ, পুৰি লোৱা জলকীয়া, নহৰু, আদা আৰু এটা বিলাহী। আখনি হৈছে নাগামিজ লোকে খোৱা ফাৰ্মেণ্টেড বিনছ। আমি ৰেচিপিটো খালি প্ৰেছাৰ কুকাৰতে বনাম। তাৰ কাৰণে আমি এখন শুকান প্ৰেছাৰ কুকাৰত পিঁয়াজ দি দিম আৰু চিকেনখিনি তাত দি দিম। তাৰ পৰা দেখিব অকণমান পানী ওলাইছে, তেতিয়া আমি নিমখ আৰু পুৰি লোৱা আদা, নহৰু, জলকীয়া খুন্দি ভালকৈ দি দিম। লগতে আলুও দি দিম। তাৰপিছত অকণমান ভাজি ল'ম, কিন্তু মনত থ'ব যে ভাজি থাকোঁতে গেছটো একেবাৰে চিমত থৈ দিম। তাৰপিছত অকণমান ধনিয়া গুড়ি, অকণমান জিৰা পাউডাৰ আৰু অকণমান অপশ্যনেল হিচাপে মিট মছলাও দি দিব পাৰে। অলপ ভাজি হ'লে আমি পুৰি লোৱা বিলাহীটো দি দিম, তাৰ লগতে বেম্বু শ্বুটো দি দিম। বেম্বু শ্বুটক অসমীয়াতে বাঁহৰ গাজ বুলিয়ে কয়। তাৰপাছত অকণমান ভাজি দিম। অলপ ভাজি হোৱাৰ পিছতে আখনি বা যোনটো মই কৈছোঁ ফাৰ্মেণ্টেড বিন, সেইখিনিও অকণমান দি দিম। আপোনালোকে মন পচন্দ হিচাপে দিব পাৰে। মই বেছিকৈ দিছোঁ, আপোনালোকে মন গ'লে অকণমান দিবও পাৰে। তাৰপাছতে ধনিয়া অকণমান দি পানী অকণমান দিম আৰু হুইচেল মাৰিবলৈ ঢাকোনখন মাৰি থৈ দিম। ৩-৪টা হুইচেল মাৰিলে আমাৰ বইল ৰেচিপি একেবাৰে ৰেডি হৈ যাব। আপোনালোকে যদি বিচাৰে লাই শাকৰ পাতো দি দিব পাৰে। ৩-৪টা হুইচেল মৰাৰ পিছত ঢাকনখন খুলি আপোনালোকে আকৌ কেইটামান ধনিয়া পাত দি দিব আৰু অকণমান জালুকৰ গুড়িও দি দিব। লগতে কেঁচা জলকীয়া কেইটামানো দি দিব পাৰে ফালি, আৰু বইল হোৱা আলুকেইটা অকণমান ভাঙি দিলে জোলটো অকণমান থুপথুপীয়া হয়। চাওকচোন, আমাৰ বইল চিকেনৰ ৰেচিপি একেবাৰে ৰেডি হৈ গৈছে। আপোনালোকে ভাতৰ লগতো খাব পাৰে, নহ'লে এনেও চুপৰ দৰেও খাব পাৰে। ঠাণ্ডা দিনত চৰ্দি জ্বৰ হৈ থাকিলে এই ৰেচিপিটো খালে যে যি ভাল লাগে নহয়, আপোনালোকে কিন্তু নিশ্চয় ট্ৰাই কৰিব দেই ঘৰত। আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্টত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু আখনি আৰু বেম্বু শ্বুট নোখোৱাসকলে কিন্তু স্কিপো কৰিব পাৰে ষ্টেপটো দেই। আজিলৈ ইমানেই, আকৌ লগ পাম, বাই।